Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকক দেখাবলৈ যত্ন কৰিম গোৱালপাৰা সিভিল হস্পিটাল। সো এইখন সিভিল হস্পিটালত দেখাত কেনেকুৱা হয়, ইয়াৰ ব্যাকগ্ৰাউণ্ড বা ইয়াৰ ফ্ৰণ্ট দৃশ্য কেনেকুৱা হয়, এই সকলোখিনি বস্তু আপোনালোকক আজি দেখাবলৈ যত্ন কৰিম। সো মেডিকেলৰ ভিতৰ সাইডটো কেনেকুৱা হয়, কিমান সৌন্দৰ্য ভৰপুৰ হৈ আছে, হেয়াও আজি আপোনালোকক দেখাবলৈ যত্ন কৰিম। সো আপোনালোকে চাই থাকক, মোৰ এই ভিডিঅ'টো কতো স্কিপ নকৰাকৈ। হেল্ল' গাইজ, ইয়াত চাওক, একেবাৰে মেইন ৰোডৰ পৰা আপোনালোকে যদি লক্ষ্য কৰে এই বেনাৰটো পাব, এই গেটটো পাব। সো এ হ'ল সিভিল হস্পিটালৰ মেইন গেট, আৰু এই গেটৰ পৰা আমি এণ্ট্ৰি কৰিয়ে একেবাৰে সন্মুখত চাওক, এইটো হ'ল একেবাৰে ফ্ৰণ্ট সাইড মেডিকেলৰ। সো এই ফ্ৰণ্ট সাইড হ'ল এইটো, ইয়াৰ ৰাইট সাইডে এটা ৰাস্তা সোমাই গৈছে আৰু এটা লেফ্ট সাইডে সোমাই গৈছে। সো আমি পোনে পোনে ইয়াৰ ৰাইট সাইডে সোমাই আহিছোঁ, আৰু ৰাইট সাইডৰ এইটো ইয়াতে আছে আপোনালোকৰ গাড়ী পাৰ্কিং। সো আপোনালোকৰ যিবোৰ কাৰ সেইবোৰ আপোনালোকে পাৰ্ক কৰিব পাৰে। সো ইয়াৰ ভিতৰৰ এটা ভালেমান এটা স্পেচ আছে। সো ইয়াত আপোনালোকৰ বাইকে হওক কাৰে হওক আপোনালোকে ইয়াত পাৰ্কিং কৰাব পাৰে। আৰু এইটো হ'ল লেফ্ট সাইডৰ এটা দৃশ্য। সো এইটো সাইডত আপোনালোকে পাৰ্কিং কৰাব পাৰে। সো এইবোৰ যিবোৰ ষ্টাফ থাকে তেওঁলোকৰ কাৰণে বিশেষকৈ এইবোৰ সাইড হয়, আৰু সেইটো সাইড আমাৰ পেচেণ্টৰ কাৰণে হয়। সো এইটো ভিতৰত চাওক, ইফালে ইয়াৰ দৃশ্যবোৰ অতি সুন্দৰ তেওঁলোকে বনাই ৰাখিছে, আৰু এটা পাতল এটা পৰিৱেশ যেন লাগে একেবাৰে বাহিৰ সাইডটো। যেতিয়া আপোনালোকে ভিতৰ সাইডত সোমাব তেতিয়া অকণমান ঘন হেন লাগে। সো একো নাই। হেল্ল' গাইজ, নিশ্চয় আপোনালোকে চাব পাৰিছে এইটো ঘৰতে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিমানখিনি অঘটনা সংঘটিত হয়, ক'বলৈ গ'লে যিবোৰ ছুইচাইড কৰে বা এক্সিডেণ্টেল কিছুমান মানুহৰ মৃত্যু হয়, সো সেই মানুহবোৰক একচুৱেলি ইয়াতে যেতিয়া পষ্টমৰ্টম কৰা হয় এই চিভিল হস্পিটালৰ এইটুকৰ ঠাইত বা এইখন ৰুমতে সেইখিনি পষ্টমৰ্টম কৰা হয়। সো এইটো এটা জানিবলগীয়া কথা এই চিভিল হস্পিটালত। সো আপোনালোকে এইখিনি চাব পাৰিছে, এয়া আপোনালোকক মই পোনে পোনে দেখাবলৈ যত্ন কৰিছোঁ চিভিল হস্পিটালৰ ফ্ৰণ্টৰ পৰা ভিতৰৰ ছাইডখিনি। সো ভিতৰত কেনেকুৱা হয়, এয়া হ'ল ৰিচিপশ্যন, য'ত আমি সকলোৱে যাই কিনে ইয়াৰ পৰা ৰিচিপ্ট কৰিব লাগে, এটা ৰিচিপ্ট ল'ব লাগে। তাৰ পাছত মানে সেই ডক্টৰ যিজন ডক্টৰক আমি দেখাম সেই ডক্টৰৰ পৰা বা সেই ডক্টৰৰ ওচৰত আমি যাবৰ কাৰণে ইয়াৰ পৰা ফাৰ্ষ্ট টাইম এটা ৰিচিপ্ট ল'ব লাগে। সো এইটো চাব পাৰিছে আপোনালোকে একেবাৰে ভিতৰৰ দৃশ্য। সো চিভিল হস্পিটালৰ যিটো ভিতৰ সেই ভিতৰৰ দৃশ্যটো হ'ল এয়া, এটা হ'ল গ্ৰীণ এটা পৰিৱেশ, য'ত নেকি বহুত ধৰণৰ যে ফুলৰ গছবোৰ লগোৱা আছে, প্লাছ ইয়াত বহুত ধৰণৰ গছ গছনি আছে। সো যিবোৰ গছ গছনি একেবাৰে এটা গ্ৰীণ এটা পৰিৱেশ কৰি ৰাখে, বহুত ভাল লাগে একচুৱেলি ইয়াৰ পৰিৱেশখিনি। সো অকল যে গ্ৰীণ হৈ আছে সেয়াই ভাল লগা সেইটো নহয়, আচলতে মেডিকেলৰ ভিতৰ ছাইডটো এটা ভাল এটা দৃশ্য। আপোনাৰ তাত থাকিও ভাল লাগিব, সো আপোনাৰ তাত বহিও ভাল লাগিব, এনেকুৱা এটা মানে ভাল এটা দৃশ্য একচুৱেলি আল্টিমেট। আপোনালোকে যেতিয়া সোমাব ইয়াৰ ভিতৰ ছাইডত তেতিয়া আপোনালোকে নিশ্চয় গম পাব যে সঁচাকৈ আন 10খন মেডিকেল বা আন 10খন হস্পিটেলতকৈ এই হস্পিটেলখন অকণমান ব্যতিক্ৰমিক। সেয়া হ'ল ভিতৰ ছাইডখিনি, য'ত চোৱাৰ পিছত মানুহ এজনৰ মন ভৰি উঠে। সো তাত কি নাই, বহুত ধৰণৰ ফুলৰ গছ আছে, তাত বহুত তেনেকুৱা চৰাই চিৰিকটিও তাত ৰিং ৰিং কৰি গানবোৰ গাই থাকে। সো সঁচাকৈ বহুত ভাল লাগে। সো আপোনালোকে কেতিয়াবা যদি এই চিভিল হস্পিটেলত সোমাই নিশ্চয় এই সুখ অনুভৱ কৰিবলৈ নাপাহৰিব। হেল্ল' গাইজ, যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ এই চেনেলটোক।